আজি আমি যাম আপোনাৰ এটা জেগালৈ বলক আমাৰ লগত দেখুৱাই আছোঁ আমি কোন জেগা যাম। এয়া মোৰ বন্ধু জিন্তু আৰু আমি স্কুটি লৈ ওলাই গ'লোঁ। ধুনীয়াকৈ গৈ আছোঁ ৰাস্তাৰ ফালে। আমি মানে আজি এখন ষ্ট'ৰলৈ যাম, দেখুৱাই আছোঁ বলক। এয়া মাছৰ মাৰ অলপ চাই যাওঁ। ऐसा सोचा था वैसा नहीं हुआ, फिर भी ठीक है। আৰু আমি পাই গ'লোহি য'লৈ বুলি আহিছিলোঁ। এয়া মালিক বহিয়ে আছে। এইখন ষ্ট'ৰত মানে আপোনাৰ বাইকৰ সকলো ধৰণৰ পাৰ্টছ পাব। আপোনাৰ একদম টিংছেলৈকে টং আৰু সকলোবোৰ বস্তু মোক দেখুৱাই আছে মালিকে। আৰু এওঁ নিজৰ এইটো বিজনেছ বুলি ক'ব পাৰি আচলতে ক'ব গ'লে, কাৰণ যিহেতু পঢ়ি শুনি ঘৰতে থকাতকৈ এখন ধুনীয়াকৈ খুলি লৈছে বাইকৰ পাৰ্টছৰ বস্তু। আৰু মোক বুজাই আছে যে কি বস্তু কি কাম দিয়ে। মই বিশেষকৈ বাইকৰ কথা ইমান নাজানো, গতিকে মোক বুজাই আছে যে কি বস্তু হয়, ক'ত লাগে। দেখুৱাই আছোঁ ভিডিঅ'টোত, আগলৈকে চাই থাকক। ধুনীয়াকৈ সজাই পৰাই তুলিছে, মানে একদম সৰু দোকান, কিন্তু সকলো বস্তু ইয়াত পোৱা যাব। আৰু এইখন আছে আপোনাৰ চতিয়াত, একদম ধুনীয়াকৈ। মানে আপোনাৰ চাওক যে বাইকত এটা সৰু পৰা লৈকে ডাঙৰ বস্তু পৰ্যন্ত যি পাৰ্টছৰ দৰকাৰ ইয়াতে পোৱা যায়। আৰু সকলোবোৰ বস্তুৰ নাম মই নাজানো, মই মালিকক সুধিব লাগিব। আৰু এওঁ বৰ্তমান আমাক কি দেখুৱাব তাকেই স্পেচিয়েল তেওঁ চাই ফুৰিছে, বুজাই ফুৰিছে বন্ধুজনক মোৰ। আৰু একদম ধুনীয়া বস্তুবোৰৰ নাম কওক। ফ'ৰ কইল, ইণ্ডিকেটৰ, এইখিনি গোটেইখিনি ইণ্ডিকেটৰ, ছাইড মিৰৰ, এইবিলাক সৰু আজিকালি নতুন ডিজাইনৰ ছাইড মিৰৰ। তাৰপিছত এইবিলাক এয়াৰ ফিল্টাৰ চব পায় ন? কেনেকুৱা ধৰণৰ? এয়া গ্লেমাৰ, পালচাৰ, স্প্লেণ্ডাৰ চবৰে আছে। এইবিলাক আপোনাৰ হৈ গৈছে চেইন স্প্ৰে, এইবিলাক মবিল বেলেগ ধৰক কেষ্ট্ৰল, লিউবৰ, এইবিলাক কালাৰ স্প্ৰে। আৰু এইবোৰ এইফালে এইবোৰ ব্ৰেক শ্বু, এইবিলাক বেলেগ বক্সাৰ আৰু পালচাৰ, এইবিলাক ব্ৰেক শ্বু। এই তলৰখিনি ক্লাছ প্লেট, সকলোৰে আছে। মানে বাইকৰ সকলো ধৰণৰ বস্তু ইয়াত পোৱা যায়, চব পোৱা যায়। এইবিলাক বাইকৰ গ্ৰীজ, ডিস্ক পেড, এতিয়া ইনভাৰ্টাৰৰ কাৰণে ডিষ্টিল ৱাটাৰো পাব ইয়াত। গাড়ী 4 হুইলাৰ্ছৰ কাৰণেও পাব। এইবিলাক ব্লক পিষ্টল, এইবিলাক আপোনাৰ মবিল আছে, চুইজলৰ আছে, বাজাজৰ DTSৰ আছে, মটৰৰ আছে। এইবিলাক মিৰৰ আছে আপোনাৰ, এইবিলাক বাল্ব, হেডলাইট বাল্ব, এইবিলাক তলৰ গোটেইখিনি কেবুল, ক্লাছ কেবুল, ব্ৰেক কেবুল, মানে আপোনাৰ যিমানবোৰ বস্তু আছে সকলোতকৈ হাইষ্ট প্ৰাইচৰ কোনটো? এতিয়া হাই প্ৰাইচ বুলি ক'ব গ'লে ব্লক পিষ্টল হ'ব। এইবোৰ মই দেখাই দিছোঁ। সেয়া 3,335 টকা, 50 টকা, তেনেকৈ আছে 2,930 টকা, এনেকৈ আছে। মই দেখাই দিওঁ আৰু আমি আনবক্সিং কৰিছোঁ বৰ্তমান। এইটো ব্লক পিষ্টল, এইবিলাকৰ দাম আছে। হিৰোৰ, গ্লেমাৰ, স্প্লেণ্ডাৰ, এইবিলাকৰ দাম আছে। এই মানে কেনেকৈ কি কৰে? এইবিলাক ব্লক পিষ্টল, যোনবিলাক ইঞ্জিনৰ ভিতৰত ব্লক পিষ্টল বুলি কয়, সেইটো গ'লে নতুনকৈ লগায়, সেইবিলাক বস্তু। আৰু ইয়াৰ ফ্ৰণ্টতে আপোনাৰ এখন আছে, মানে কিনাৰতে ইউনিক চেলুন, মই দেখুৱাই আছোঁ। এইখন নতুনকৈ খুলিছে, যেনেকৈ আপোনাৰ তেতিয়া দৰা ষ্ট'ৰ যোনখন আমি দেখুৱালোঁ সেইখন নতুনকৈ খুলিছে। আৰু এইখন হৈছে ইউনিক চেলুন। ইয়াত আহি পেলাই বিন্দাছ চুলি কাটি যাব পাৰে আপোনালোকে। নতুন হয়, চতিয়াৰ নতুন মানে ক'ব গ'লে। ইয়াত মানে আপুনি আহিলে সকলো ধৰণৰ বস্তুৱে পাই যাব। আৰু মই এওঁৰ ফোন নম্বৰটো ডিছক্ৰিপশ্যনত দি দিম মোৰ। আমি এয়া আপোনাৰ হেলমেট নেকি ন? আমি হেলমেট চাওঁ, ইয়াত বহুত আপোনালোকক ভাল প্ৰাইচত দিয়া হৈছে, আপোনালোকে ল'ব পাৰে যদি। ষ্টিল বাৰ্ডৰ মানে ভাল হেলমেট, দামী হেলমেট অলপ। এইটো মই দেখাই দিম আৰু আপোনাৰ যদি ধৰি লওক বোলে হেলমেটৰ বহুত প্ৰব্লেম হৈ আছে, তো খুলিব পাৰি ন? হেলমেটৰ যদি প্ৰব্লেম হৈ আছে, তেওঁলোকে মানে ভাল প্ৰাইচত আপোনাৰ মানে পচন্দৰ ইয়াত হেলমেট পাই যাব। ভাল
ভাল হেলমেট এইবিলাক লিখা আছে বহুত কিবা কিবি। এইবিলাক হেলমেট ভাল হেলমেট ষ্টীল বাৰ্ডাৰ আৰু বিভিন্ন প্ৰকাৰৰ হেলমেট আপোনাৰ ইয়াত আছে, আপোনাৰ কথা লাগিলেই হ'ল। আৰু আছে উলিয়াই দিছোঁ এইবিলাক অলপ ডিজাইনৰ ষ্টাইলৰ। ভাল লাগিছে বস্তুটো। এয়া আপোনাৰ মানে ইয়াত আপোনাৰ যোনটো মানে আপোনাৰ বাজেটৰ ভিতৰত পৰি যোৱাকৈ ইয়াত আপোনালোকে পাব হেলমেট। আৰু কাৰণ বিশেষকৈ এতিয়া আপুনি হেলমেটৰ অবিহনে আপোনালোকে কিমান টকা ভৰিব লাগে, তাৰ বাবে আপোনালোকে এটা হেলমেট যদি কিনি লয় ইমান পইচা আপুনি ভৰিব নালাগে। আহি যাব ইয়াত চতিয়াৰ মই লোকেশ্যনটো কৈ দিম বাৰু, ডিছক্ৰিপশ্যনতে আপোনালোকক দি দিম। আৰু ইয়ালৈ আহিলে মানে কাষ্টমাৰক খাবৰ কাৰণে মজাও দিয়ে, মানে শুশ্ৰূষা কৰে ইয়াত। এণ্ড এইটো এটা ভাল কথা যে কাষ্টমাৰ মানে কি ভগৱানৰ সমান ন। মানে এটা হেলমেট ট্ৰাই কৰি চাব পাৰি ন? চশমা নহ'লে মানে ভালছে নেদেখোঁ যে। সোমাই দিব পাৰি, মোৰ আৱাজটো শুনিছ? শুনিছ? মানে আপোনাৰ একেবাৰে পিন্ধিবলৈ একদম কমফৰ্টেবল পুৰা হেলমেট মস্ত আছে একদম ক'ব গ'লে। আৰু এয়া বিশ্বকৰ্মা পূজা কৰে ইয়াতে, মানে এটা ধুনীয়াকৈ ফটো থৈ দিছে। আৰু বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত বহুত পোৱা যায়। কি দেখুৱাইছে? চক এবজাৰ্ভাৰ। আৰু কি হয় মানে বহুত মানুহে কোৱা দেখোঁ এইটোক চকেট জাম্পাৰ কয়, মানে এইটো চকেট জাম্পাৰ নহয়, চক এবজাৰ্ভাৰ হয়। আৰু বহুতে কয় মানে বৰ্তমান মানুহে যোনটো কয় হয়তোটো চলিব ন। এতিয়া লাগিলে আকৌ ক'ব বোলে বেছি উৎসাহিত দেখুৱাইছে। এতিয়া সকলো ধৰণৰ ধুনীয়া ধুনীয়া বস্তু পোৱা যায় ইয়াতে। আপোনাৰ যদি বাইকৰ কাৰণে কিবা দৰকাৰী বস্তু লাগে তেন্তে ইয়ালৈ আহিব পাৰে, মানে আপোনাৰ A to Z পাব ইয়াতে। আৰু এইবিলাক কি হয়? এইটো মানে কি কৰে? এইবোৰ যেতিয়া ইঞ্জিন খোলা হয় তেতিয়া এই গেছকেটৰ প্ৰয়োজন হয়। ইঞ্জিন খোলাৰ পাছত ইঞ্জিন যেতিয়া আকৌ লগাব তেতিয়া দেখিব পাৰিছে বহুতো বস্তু ইয়াত, সৰু ডাঙৰ বস্তু বহুতো পোৱা যায়। এবাৰ দেখিছে এইবোৰ লগতে আপোনাৰ হেণ্ডেলৰ ৰাবাৰ যিবোৰ আমাৰ ইউজ কৰা হয় সেইবোৰ জানে সকলোৱে। আৰু লগতে মানে আপোনালোকৰ যদি বাইক আছে আপোনালোকে জানিবই কি কি দৰকাৰ, গতিকে ইয়াতে আহিব পাৰে। এইবিলাক বাইক স্প্ৰে, বাইক চাফা কৰা স্প্ৰে দেখিব পাৰিছে। আমি দেখাইছোঁ পলিচ বেষ্ট কোৱালিটি। আৰু এই মিৰৰৰ ষ্টাইলটো মানে মোৰ একদম ভাল লাগিছে দেখি, একদম মানে চলিড আৰু ক'ব গ'লে একদম কেমেৰাও ধুনীয়াকৈ দেখা পাইছে, একদম আপোনাৰ মুখখন ধুনীয়াকৈ দেখা যাব ইয়াত ধুনীয়াকৈ একদম। আৰু এয়া হৈছে কাষ্টম ইণ্ডিকেটৰ, এইটো কেটিএমৰ বাবে চাগে ন? এইবোৰ হৈছে আজিকালি ডিজাইনৰ মিৰৰ, হেণ্ডেলৰ তলত লগাই হেণ্ডেল মিৰৰ, নতুন নতুন ডিজাইন আহে নতুন নতুন। আৰু এইবোৰ কি হয়? কি লিখা আছে? বুল। এইবোৰ ফৰ্ক কয় ন? এইবোৰ। বাইকৰ ইমান বস্তুৰ বিষয়ে মই নাজানো, হ'লেও দেখুৱাই দিছোঁ। আপোনাৰ বাইকৰ বাবে যদি কিছু লাগতিয়াল সামগ্ৰী লাগে তেন্তে এইখন ষ্ট'ৰৰ পৰাই লৈ যাব পাৰিব। আৰু ষ্ট'ৰখনৰ নাম হৈছে আপোনাৰ দুৱৰা মটৰ পাৰ্টছ। আৰু দুৱৰা মটৰ পাৰ্টছতে আপোনাৰ চতিয়াৰ বেষ্ট বুলি ক'ব পাৰি, নতুন যিহেতু, আৰু সকলোবোৰ বেষ্ট কোৱালিটিৰ বস্তু পাব। আৰু এয়া এখন চাইনবোৰ্ড আগফালেও এখন মাৰি থোৱা আছে দুৱৰা মটৰ পাৰ্টছ বুলি। চ' গাইছ, আই হোপ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো মোৰ লাইক কৰা নাই তেতিয়ালৈকে লাইক কৰিব। আৰু যদি চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং।